প্ৰথম কোশ্চিন, আহোম আৰু মোগলৰ সীমা কি আছিল? ইয়াৰ উত্তৰ হ'ল মানাহ নদী। নেক্সট কোশ্চিন, আহোমৰ দিনত আনুষ্ঠানিক নাৰী শিক্ষাৰ পাতনি কোনে মেলিছিল? ইয়াৰ উত্তৰ হ'ল ৰাণী ফুলেশ্বৰী। নেক্সট কোশ্চিন, শদিয়া খোৱা গোহাঁই পথ কোনে সৃষ্টি কৰিছিল? ইয়াৰ উত্তৰ হ'ল চুহুংমুহুং বা দিহিঙীয়া ৰজাই। নেক্সট কোশ্চিন, কোনজন আহোম ৰজাই দৰঙত কোচ ৰাজ্য এখন স্থাপন কৰিছিল? ইয়াৰ উত্তৰ হ'ল সিংহই। নেক্সট কোশ্চিন, কোনজন আহোম ৰজাই প্ৰথমে তামৰ ফলি কৰাই মাটিদান দিয়া নিয়ম প্ৰৱৰ্তন কৰিছিল? ইয়াৰ উত্তৰ হ'ল জয়ধ্বজ সিংহই। নেক্সট কোশ্চিন, আহোম ৰজাসকলে কেতিয়াৰ পৰা চৰকাৰী কাম কাজত শকাব্দ ব্যৱহাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ল চুহুংমুহুং ৰজাৰ দিনৰ পৰা। নেক্সট কোশ্চিন, বাল্য বিবাহ কৰোৱা একমাত্ৰ আহোম ৰজাজন কোন আছিল? ইয়াৰ উত্তৰ হ'ল চুলিকফা বা লৰা ৰজা। নেক্সট কোশ্চিন, কোনজন আহোম ৰজাৰ দিনত আহোম ৰাজ কাৰেংগৰ ভিতৰচৰাত প্ৰথম হিন্দু ধৰ্মৰ প্ৰৱেশ ঘটিছিল? ইয়াৰ উত্তৰ হ'ল চুডাংফাৰ দিনত। নেক্সট কোশ্চিন, কোনজন আহোম ৰজাক ভগনীয়া ৰজা বুলি জনা যায়? ইয়াৰ উত্তৰ হ'ল চুকাফাক। নেক্সট কোশ্চিন, লাচিত বৰফুকনৰ দেউতাকৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল মোমাই তামুলী বৰবৰুৱা। নেক্সট কোশ্চিন, মোমাই তামুলী বৰবৰুৱাৰ আচল নাম কি? ইয়াৰ উত্তৰ হ'ল শুকুতি। নেক্সট কোশ্চিন, কোনজন আহোম ৰজাই প্ৰথম টকাশাল পাতি আৱশ্যকীয় মুদ্ৰাৰ প্ৰচলনৰ নিয়ম সৃষ্টি কৰিছিল? ইয়াৰ উত্তৰ হ'ল ৰুদ্ৰসিংহই। নেক্সট কোশ্চিন, আহোমৰ দিনত শিলৰ বিভিন্ন কাম কাজত জড়িত শিল্পীসকলক চোৱা চিতা কৰিবলৈ পৰা বিষয়াক কি বোলা হৈছিল? ইয়াৰ উত্তৰ হ'ল শিলাকুটীয়া বৰুৱা। নেক্সট কোশ্চিন, অসমীয়া ভাষাত কেতিয়াৰ পৰা বুৰঞ্জী লিখা হৈছিল? ইয়াৰ উত্তৰ হ'ল 16শ শতিকাৰ পৰা। নেক্সট কোশ্চিন, প্ৰথম অৱস্থাত অসমত বুৰঞ্জী কি ভাষাত লিখা হৈছিল? ইয়াৰ উত্তৰ হ'ল টাই ভাষাত। নেক্সট কোশ্চিন, ধোদৰ আলি কোনে সজাইছিল? ইয়াৰ উত্তৰ হ'ল গদাধৰ সিংহই। নেক্সট কোশ্চিন, কোনজন ৰজাই অসমত প্ৰথমে মাটি পিয়ল কৰাৰ নিয়ম উলিয়াইছিল? ইয়াৰ উত্তৰ হ'ল গদাধৰ সিংহই। নেক্সট কোশ্চিন, কোনজন আহোম স্বৰ্গদেৱে নিজৰ পিতৃক হত্যা কৰি ৰাজপাটত বহিছিল? ইয়াৰ উত্তৰ হ'ল চুক্লেনমুং। নেক্সট কোশ্চিন, শিৱদৌল আৰু শিৱসাগৰৰ পুখুৰী কোনে খন্দাইছিল? ইয়াৰ উত্তৰ হ'ল শিৱসিংহই। নেক্সট কোশ্চিন, চকৰি ফেটি বুৰঞ্জী কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ল নুমলী বৰগোহাঁই। নেক্সট কোশ্চিন, দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি? ইয়াৰ উত্তৰ হ'ল চুহুংমুহুং। নেক্সট কোশ্চিন, খোৰা ৰজা কোন? ইয়াৰ উত্তৰ হ'ল চুকাফা। নেক্সট কোশ্চিন, উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? ইয়াৰ উত্তৰ হ'ল গদাধৰ সিংহই। নেক্সট কোশ্চিন, কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজন কোন আছিল? ইয়াৰ উত্তৰ হ'ল ভগদত্ত। নেক্সট কোশ্চিন, কামাখ্যা দেৱীৰ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? ইয়াৰ উত্তৰ হ'ল নৰকাসুৰ।